নমস্কাৰ। আজিৰ ভিডিঅ'টোত অব্যয় পদ সম্পৰ্কে আলোচনা কৰা হ'ব। যি পদৰ কোনো কাল, পুৰুষ আৰু বচনতে ৰূপ আকৃতিৰ পৰিৱৰ্তন নহয় তাক অব্যয় পদ বোলে। যেনে ঋতু আৰু নিতু ভাল বন্ধু, বৰষুণৰ বাবে সি আহিব নোৱাৰিলে। ইয়াত আৰু বাবে এই দুটা অব্যয় পদ। ভাগ ৮টা: যোজক অব্যয়, পৃথক বোধক, সন্দেহবোধক, ভাৱবোধক, আনুষঙ্গিক, সংবোধনবোধক, প্ৰশ্নবোধক, সমিধানবোধক। অব্যয় শব্দই দুটা পদ বা বাক্যৰ সংযোগ কৰে তাক যোজক অব্যয় বোলে। যেনে আৰু, হেতু, তেন্তে, এতেকে। যি অব্যয় শব্দই দুটা বা অধিক শব্দ বা বাক্য পৃথকৰূপে দেখুৱায় তাক পৃথকবোধক অব্যয় বোলে। যেনে বা, নাইবা, কিন্তু, তথাপি, অথবা। যি অব্যয় শব্দ বাক্যত ব্যৱহৃত হৈ বাক্যৰ ভাৱৰ নিশ্চয়তা প্ৰকাশ কৰিব নোৱাৰে তেনে অব্যয়কে সন্দেহবোধক অব্যয় বোলে। যেনে যদি, কিজানি, জানোচা। যি অব্যয় শব্দই মানুহৰ মনৰ ভাৱ প্ৰকাশ কৰে তাক ভাৱবোধক অব্যয় বোলে। যেনে আ, হাই হাই, উহ, বা, চি। যি অব্যয় সংজ্ঞা বা সৰ্বনাম শব্দৰ পাছত লগলাগি বেলেগ অৰ্থ প্ৰকাশ কৰে তাক আনুষঙ্গিক অব্যয় বোলে। যেনে সৈতে, বাহিৰে, দৰে। আন লোকক সংবোধন কৰিবলৈ ব্যৱহাৰ হোৱা অব্যয়ক সংবোধনবোধক অব্যয় বোলে। যেনে অ', হে, হেৰা, হেৰি। যি অব্যয় শব্দ প্ৰশ্ন সোধোতে ব্যৱহাৰ কৰা হয় সিবোৰক প্ৰশ্নবোধক অব্যয় বোলে। যেনে কি, কিয়, নে, নো, নেকি। যিবোৰ অব্যয় শব্দই আন মানুহৰ প্ৰশ্নৰ উত্তৰ দিয়া বুজায় তাক সমিধানবোধক অব্যয় বোলে। যেনে অ', এৰা, হয়, উহো, হৈছে।